डिमाकुसियाव फुटबल रेफारि सेमिनार खुंदों। डिमाकुसियाव फुटबल रेफारि सेमिनार खुंदों। बेरगाव महकुमा गेलेमु आफादनि बानजायनायाव सानसेनि हाबाफारिजों डिमाकुसि शेखर शंकरदेव मिशन जौसिन फरायसालियाव फुटबल रेफारिनि सेमिनार खुंदों। बेरगाव महकुमा गेलेमु आफादनि गाहाय नेहाथारि थामहिनबा आसाम फुटबल एसोसिएशननि लेङाइ आफादगिरि लक्षीराम बरुवा दैदेननायाव सेमिनाराव गाहाय बुंथिगिरि महरै बाहागो लायो फिफानि रेफारि सुमन दत्तआ। बिथांजों हेफाजाब होफायो आसामनि रेफारि दिफराज सेत्रीआ। बे सेमिनाराव बेरगाव महकुमा गेलेमु आफादनि आफादगिरि बिनोद राभा, डिमाकुसि गेलेमु आफादनि गाहाय नेहाथारि दीपक बर', डिमाकुसि एबसुनि गाहाय नेहाथारि बिरफुं बसुमतारी, अर्गें क्लाबनि आफादगिरि रिन्दाव दैमारिजों लोगोसे बेरगाव महकुमा गेलेमु आफादनि गोबां दैदेनगिरि आरो जिल्लानि गासै 50निबो बांसिन रेफारिफोरा बाहागो लायो। बेरगाव जिल्ला क्रीड़ा आन्थार तरफरफ्रा आमी बेरगाव जिल्ला क्रीड़ा आन्थाय रेफारि सेमिनार पातिसु डिमाकुसि हायार सेकेन्डारि स्कुলত सन्मुखत गतिके तेखेतসকলকো এই সুযোগতে ডিমাকুসি शेखर शंकरदेव हायार सेकेन्डारि स्कुले आमाक रूम दिफाले ইয়াত सेमिनारখন পাতাৰ কাৰণে সুযোগ দিয়াৰ বাবে আৰু ডিমাকুসি স্পৰ্টছ এছ'চিয়েশ্যন আৰু ডিমাকুসি অঞ্চলবাসীক আমি বেৰগাঁও জিলা ক্ৰীড়া আন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এটাই উদ্দেশ্য যে আমি এই পিছপৰা অঞ্চলৰ পৰা 2004 চনত বেৰগাঁও জিলা ক্ৰীড়া আন্থা জন্ম হৈছে। ইয়াৰ পিছত আমি এতিয়া 14জন ষ্টেট ৰেফাৰী বনাবলৈ সক্ষম হৈছোঁ ফুটবলত। আমাৰ ডিষ্ট্ৰিক্ট ৰেফাৰী আছে 50। তাৰে মাজতে নেশ্যনেল ভলীবলৰ ৰেফাৰী এজন পাবলৈ সক্ষম হৈছোঁ। ষ্টেট ভলীবলৰ ৰেফাৰী পাবলৈ 7জন আমি সক্ষম হৈছোঁ। আৰু নেশ্যনেল প্লেয়াৰ ফুটবলত আমি মহিলাই হওক বয়সতে হোক আমি সাব জুনিয়ৰ জুনিয়ৰ লেভেলত আমি বা সিনিয়ৰ উমেনতো পঠাবলৈ আমি সক্ষম হৈছোঁ। গতিকে আমি আশা কৰিছোঁ ৰেফাৰী প্ৰডাকশ্যন কৰি ফেলে আমাৰ এই অঞ্চলৰ পৰা ৰেফাৰীৰ লগতো যে প্ৰফেশ্যনেল ৰেফাৰী হৈ ফেলে ফুটবলৰ প্ৰফেশ্যনেল ৰেফাৰী হৈ ফেলে যে জীৱন যাপন কৰিব পাৰে, এইটো আমাৰ এটা উদাহৰণ আছে সুমন্ত দত্ত। সুমন্ত দত্তদেৱক ইয়াৰ কাৰণে অসমৰ প্ৰথমগৰাকী ফিফা ৰেফাৰী তেওঁক আমি এই আজিৰ বেৰগাঁও জিলা ক্ৰীড়া আন্থাৰ উদ্যোগত যে সেমিনাৰ হৈছে ফুটবলৰ ওপৰত ৰেফাৰী সেমিনাৰ, ইয়াত তেখেতক আমন্ত্ৰণ জনাইছোঁ। গতিকে আশা কৰিছোঁ তেখেতৰ দৰে আমাৰ এই বেৰগাঁও অঞ্চলৰ পৰা ৰেফাৰীখিনি যাতে ওলাই যাব পাৰে, অসমত নহয় ভাৰতত নহয় পৃথিৱীত যাতে আন্তঃৰাষ্ট্ৰীয় লেভেলত যাতে ওলাই দিব পাৰোঁ, এইটোকে আশা ৰাখি আমাৰ এই সেমিনাৰখন পাতিছোঁ। মই আগতে বহুত জেগাত তেনেকুৱা ধৰণৰ সেমিনাৰ অৱশ্যে অনুষ্ঠিত হৈছে, কিন্তু মই ইমান এটা ভিতৰুৱা জেগা বুলি কৈছোঁ আৰু ডিমাকুচি, কিন্তু ভিতৰুৱা জেগাত ধৰক আজি বেৰগাঁও ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী তথা অসম ফুটবল সন্থাৰ উপসভাপতি লক্ষীৰাম বৰুৱাৰ উদ্যোগ, তেখেতৰ উদ্যোগক আমি শলাগ ল'ব লাগিব। আচলতে প্ৰথম কথা হৈ গ'ল, যদি এজন ৰেফাৰী প্ৰফেশ্যনেলি আহোঁ বুলি ভাবে, প্ৰথম কথা হৈ গ'ল তেখেতে কেনেকুৱা ধৰণৰ অনুশীলন কৰিছে, কেনেকুৱা ধৰণৰ আপোনাৰ ল'ৰখিনি নলেজ কেনেকুৱা, তাৰ ইণ্টাৰপ্ৰিটেশ্যন কেনেকুৱা কৰিছে তেওঁলোকৰ। আহিব ষ্টেপ বাই ষ্টেপ আমাৰ অসমৰ উন্নতি হৈছে ধৰক ক্ৰীড়াৰ ক্ষেত্ৰত অসম ফুটবল সন্থাই উদ্যোগ লৈছে, তো আমিও সেইটো কাৰণে ইয়ালৈ আহিছোঁ অলপ আপগ্ৰেডেশ্যন হ'বৰ কাৰণে। কি ক'ব মানে বৰ্তমান যিসকল যুৱ প্ৰজন্মৰ যি ৰেফাৰী আছে তেখেতসকললৈ প্ৰতিক্ৰিয়া আহ্বান জনাব? মই নতুন ৰেফাৰী বুলি নহয়, নতুন প্ৰজন্মক মই বহুত জেগাতো কৈ আহিছোঁ যে আপোনালোক আহক, আগবাঢ়ি আহক, আমি আছোঁ সহায় কৰিবলৈ। আমি যিমানবোৰ আমি যিখিনি জানো আমি আপোনালোকক আমাৰখিনি দিম, আপোনালোক জাষ্ট ওলাই আহক। যিখিনি আপোনাৰ ধৰক ফিটনেছত ৱেল এণ্ড গুড, তেখেতসকল আহক, আমি ল'ৰ ওপৰত আমি যিখিনি নলেজ তেওঁলোকক লাগে আমি দি পেলাই। অৱশ্যে মাজতে তেনেকুৱা এটা হৈছিলে যে আপোনালোকক হয় ভাল খেলে ল'ৰা এজনে, কিন্তু তেওঁৰ তাৰমানে ভালকৈ তাৰমানে এষ্টাব্লিছমেণ্ট হ'ব পৰা নাছিলে। কিন্তু এতিয়া দেখিছোঁ ধৰক অসম ফুটবল সন্থাই যিখিনি উদ্যোগ লৈছে, লক্ষীদাই হওক বা অন্য তেখেতসকলে যিখিনি উদ্যোগ লৈছে, ধৰক এতিয়া যথেষ্টখিনি ল'ৰা আৰু ছোৱালীয়ে অসম পুলিচেই হওক বা তেনেকুৱা ধৰণৰ বিভাগত তাৰমানে নিযুক্তি পাই সুবিধা লাভ কৰিছে। তেনেকুৱা তাৰমানে ধৰক তেনেকুৱা এটা ষ্টেপ অসম চৰকাৰেও লৈছে যে তেওঁলোকক এষ্টাব্লিছমেণ্ট কৰাৰ কাৰণে। बिटिआर हालामनि थाखाय मोनसे गोजोनथाव खौरां। 68थि भारत रत्न लकप्रिय गपिनाथ बरदलै ट्रफी जोलुर बादायलायनाय। बे बादायलायनायखौ गिबि खेबनि थाखाय बिटिआरनि सिङाव थानाय चिरां जिल्लायाव सोलिफुबाय थानाय मार्च दाननि गेजेराव खुंफुंनाय जागोन।
गुवाहाटी स्पर्ट्स एसोसिएशन इन एसोसिएशन विथ सुबुंथि फाउन्डेशननि बानजायनायाव देग्लाय चिरां थाइखाजरानि राइन' क्लाब गेलेग्रा फोथाराव 2022 इं 25 मार्चनिफ्राय जागायनानै 30 मार्चसिम जोबथा बादायलायनाय जागोन। गासै मोनब्रै गेदेर जोलुर क्लाबफोरनि गेजेराव बे बादायलायनाया जागोन। बे गेदेर जोलुर क्लाबफोरनि मुंफोरानो जाबाय नर्थ इस्ट इउनाइटेड एफसी, इउनाइटेड चिरां दुवार एफसी, चिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार। बादायलायनायनि सम खाना होखानाय बादियै 25 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो इउनाइटेड चिरां दुवार एफसी, 26 मार्च खालि शिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार, 27 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो आसाम रेजिमेन्टेल सेन्टार, 28 मार्च खालि इउनाइटेड चिरां दुवार एफसी आरो शिलं लाजं एफसी, 29 मार्च खालि आसाम रेजिमेन्टेल सेन्टार आरो इउनाइटेड चिरां दुवार एफसी, 30 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो शिलं लाजं एफसीनि गेजेराव बे बादायलायनाया जागोन। जानो थांनाय बे बादायलायनायनि टिकेटखौ दानिफ्रायनो टिकेट काउन्टाराव होनाय जाबाय। नायनो गोसो गुदुं एबा जोलुर बादायलायनायखौ मोजां मोनग्रा सुबुंफोरा थाबैनो टिकेटनि थाखाय 9547461257 जानबुं नम्बराव जगाजग खालामहरनो हागोन एबा बुकिं खालामहरनो हागोन।